নমস্কাৰ বন্ধু বান্ধৱীসকল, অল টিপছ 2.0 এম জি ইউটিউব চেনেললৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ চিষ্টন চিৰাপ। তো বন্ধুসকল, চিষ্টন চিৰাপ কি কামৰ বাবে ব্যৱহাৰ কৰা হয়, কেনেকৈ ব্যৱহাৰ কৰা হয়, কম্পজিশ্যন কি, MRP কিমান, ছাইড ইফেক্ট কি আদি বিষয়ে মই সম্পূৰ্ণকৈ জনাই আছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকক। বন্ধুসকল, চিষ্টন চিৰাপ এটা আয়ুৰ্বেদিক কোম্পানীৰ চিৰাপ হয় আৰু ই এটা বহুত ভাল চিৰাপ হয়। ইয়াৰ কোম্পানীটোৰ নাম হ'ল হিমালয়া ফাৰ্মাটিকেল আৰু এইটো 200 ml পেক হয়। ইয়াৰ মূল্য 150 টকা। আপোনালোকে যিকোনো মেডিকেল ষ্ট'ৰত পাই যাব। আপোনালোকে এই চিৰাপটো অনলাইনত অৰ্ডাৰ কৰি কিনিব পাৰে। তো বন্ধুসকল, এই চিৰাপ সাধাৰণতে যিসকল লোকৰ কিডনিৰ প্ৰব্লেম আছে বা বৃক্কৰ প্ৰব্লেম আছে সেইসকলৰ বাবে আজিৰ বিশেষ ভিডিঅ'। তো বৃক্কত হোৱা পাথৰ নাইবা যিটো বৃক্কৰ প্ৰব্লেম হয়, বৃক্কৰ ইনফেকশ্যন হোৱা এনেধৰণৰ প্ৰব্লেমৰ কাৰণে এই চিৰাপটো ব্যৱহাৰ কৰা হয়। বন্ধুসকল, যদি কোনো লোকৰ কিডনিৰ প্ৰব্লেম হয় তেন্তে অধিক পেট বিষাব নাইবা অধিক যন্ত্ৰণাময় বিষ অনুভৱ হ'ব। বন্ধুসকল, এই চিৰাপৰ মূল কম্পজিশ্যন কেইটা হ'ল ট্ৰিবুলাছ টেৰেট্ৰিছ 91 mg, বয়েৰিবা চিপেচা 67 mg, কুৰকুমা জেডেৰিয়া 14 mg আদি বহুতো বনৌষধি গছৰ দ্বাৰা বনোৱা হৈছে। বন্ধুসকল, যদি কোনো লোকৰ মূত্ৰনলীত পাথৰ হয় বা ইউৰিন থলীত কোনো ইনফেকশ্যন হয় তেন্তে আপোনালোকে এই চিৰাপটো ব্যৱহাৰ কৰিলে 100% আৰাম পাব। ইয়াৰ উপৰি কিবা কাৰণত UTI হ'লে, UTIৰ প্ৰব্লেম হ'লে আপোনালোকে এই চিৰাপটো খাব পাৰে। যদি কোনো লোকৰ বৃক্কত ইনফেকশ্যন হয়, বহুতো দিনৰ পৰা ইনফেকশ্যন হৈ আছে, এতিয়ালৈকে আৰাম পোৱা নাই, তেন্তে আপোনালোকে এই চিষ্টন চিৰাপটো ইউজ কৰিব পাৰে। বন্ধুসকল, এই চিৰাপটো আপোনালোকে খোৱাৰ পিছত দিনত দুবাৰকৈ 5 ml মুঠ 10 ml কৈ দিনত দুবাৰকৈ খাব আৰু ঔষধৰ লগত অলপ পানী মিহলাই খাব। খালে বহুত আৰাম পাব। বন্ধুসকল, যদি কোনো লোকৰ ইউৰিনাৰী প্ৰব্লেম থাকে তেন্তে এই চিৰাপটোক গৰম পানীৰ সৈতে মিহলাই খাব আৰু সদায় আপোনালোকে গৰম পানী ব্যৱহাৰ কৰিব। তো বন্ধুসকল, যিসকলে প্ৰথমবাৰৰ বাবে মোৰ এই চেনেলটো চাই আছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজি ভিডিঅ'টো ইমান আছিল। ধন্যবাদ।